Hey guys, welcome back to my new video. So guys, আজি গৈ আছোঁ গুৱাহাটীত চাইকেল লৈ চাওঁ মানে প্ৰায় 60 কিলোমিটাৰ গৈ আছোঁ চাইকেল লৈ। কিয় গৈ আছোঁ কৈ আছোঁ আপোনালোকক। এতিয়া আছোঁ মই মহৰীপাৰা মানে পাৰ হৈ আহিলোঁ অলপ আগতে। চ' গুৰেশ্বৰ পাম আৰু মানে গাইছ মই গুৱাহাটীত মানে এটা প্ৰাইভেট জব কৰোঁ আৰু কি জব কৰোঁ মই আপোনালোকক কৈ আছোঁ। চ' এতিয়া আহি পাইছোঁ চাওক ৰাস্তাটো। মোৰ একচুৱেলি ভিডিঅ'টো অলপ ষ্টেবল হোৱা নাই। ত' মই মহৰীপাৰা চেৰাই আহিলোঁ মানে পাৰ হৈ আহিলোঁ। মহৰীপাৰাৰ পৰা এতিয়া গৈ আছোঁ, এতিয়া পাম গুৰেশ্বৰ। ত' গুৰেশ্বৰত আপোনালোকক দেখুৱাই আছোঁ কেনেকৈ ক'ৰ পৰা গৈ আছোঁ। ত' কাইলৈ ভিডিঅ'টো পূৰা ধামাকা হ'ব আজি, পূৰা ধামাকা। য়েছ গাইছ, দিছ ইজ দ্য শ্বো। চাইকেল লৈ যোৱাৰ মজাই বেলেগ। য়েছ গাইছ, এতিয়া আহি পালোঁ গুৰেশ্বৰ আৰু এইটো হৈছে গুৰেশ্বৰ টাউনৰ নাজাৰা চব আৰু বহুত দূৰ যাব লাগিব গুৱাহাটী। চ' গাইছ এতিয়া দেৰি কৰি লাভ নাই, পূৰা স্পীডত যাব লাগিব। লেটছ গো। ঘৰৰ পৰা বাইহাটা চাৰিআলিক বাই দি পিনে এতিয়া গৈ আছোঁ আৰু 20 কিলোমিটাৰ। য়েছ প্ৰায় জীৱনত প্ৰথমবাৰ আহি আছোঁ গুৱাহাটীত চাইকেল চলাই। য়েছ প্ৰায় 60 কিলোমিটাৰ। এক্সপিৰিয়েঞ্চৰ কথা কি ক'ম আৰু পূৰা একদম নেক্সট লেভেল গাইছ। আপোনালোকে আহিব পাৰে যদি মন থাকে। জীৱনত একচুৱেলি দম নালাগে, মন লাগে। মনটো হৈছে মেইন। আৰু এটা কথা ৰ'ব মই কোৱাই শুনাই যে মই গুৱাহাটীত কিয় গৈ আছোঁ। একচুৱেলি মই গুৱাহাটীত এটা জব কৰোঁ মানে প্ৰাইভেট জব। সেই প্ৰাইভেট জবত মই আজি গৈ আছোঁ। তাৰ পৰা মানে ডেইলি ব্লগ দিয়াৰ মানে চেষ্টা কৰিম মই আপোনালোকক। মানে তাতে ৱেটাৰ হিচাপত এটা হোটেলত মই জব কৰি আছোঁ। আপোনালোকক সেই ৱেটাৰ জবটোত মই কি কৰোঁ চ' আপোনালোকক গোটেইখিনি দেখুৱাই থাকিম মই ডেইলি ব্লগত। ত' যিসকলে নতুনকৈ আহিছোঁ চেনেলটোত প্লিজ ছাবস্ক্ৰাইব কৰিব প্লিজ। জিন্দগী এক সফৰ হে সুহানা ইয়হ কল ক্যা হো কিসনে জানা। য়েছ আৰু কি ক'ম, এক্সপিৰিয়েঞ্চ পূৰা নেক্সট লেভেল গাইছ। এয়া এইফালে চাওক পাহাৰ, গুৱাহাটীৰ পাহাৰ। আজি ফাৰ্ষ্ট টাইম ৰে ভাই। বাইহাটাৰ পৰা বহুত দূৰ আহিলোঁ আৰু বেছি দূৰ নাই, চাংচাৰি পাম আৰু আমাৰ হোটেলটো একচুৱেলি নৰ্থ গুৱাহাটী। নৰ্থ গুৱাহাটীৰ মানে IITৰ ওচৰত। আপোনালোকে IITৰ ওচৰত হোটেল ৰেড ৰ'জ যিবিলাকে চিনি পায় সেইবিলাকে পায়ে। আৰু আপোনালোকে চাব পাৰে হোটেল ৰেড ৰ'জ এটা ডাঙৰ হোটেল আছে, সেইটোতে মই মানে কাম কৰোঁ। আহি প্ৰায় টোল গেট পাই গ'লোঁ। চাওক এইটো হৈছে টোল গেট। এতিয়া গৈ আছোঁ আৰু লাহে মানে পালোঁৱে না, বেছি দূৰ নাই, এইটো কাৰণে লাহে গৈ আছোঁ এতিয়া। ত' টোল গেট চাওক আহি বহুত দূৰ আহি পালোঁ। মই বহুত এক্সাইটেড হৈ আছোঁ মানে একদম ডেষ্টিনেশ্যনত গৈ পোৱাৰ কাৰণে। আৰু এইফালে চাওক পূৰা নাজাৰা ইমান ধুনীয়া। ত' আৰু বেছি দূৰ নাই, পামেই আৰু।